মৃদুস্মিতাকে শইকীয়াৰ কবিতা। আপুনিও কুশলে থাকক হিমন্ত ছাৰ। ৰাজনৈতিক মতাদৰ্শ একাষৰীয়া কৰি আপোনাক চিলো। পাঠ নিখিলে শৰ্মা। বতাহত উৰি ফুৰা কথাবোৰ নিতান্তই সত্য। বিভীষিকা হৈ আহিছে দুৰ্দিন। কুৰুক্ষেত্ৰ ৰণৰ আপুনি অজেই পাৰ্থ। সাহস আপোনাৰ ৰথৰ সাৰথি, মনোবল আপোনাৰ গাণ্ডীৱ। নিসহায় কৰোণ আৰ্তনাদৰ নদীখন বৈ যোৱা চাব নোৱাৰাৰ জোখেৰে আপুনি হৃদয়বান। বন্ধাইছে বান্ধ চতুৰ্দিশে, সহায়ৰ হাত দিছে অযুত অক্লান্ত স্বাস্থ্যকৰ্মী। বৰ কৰোণ অথচ সৰলতাৰে নিষ্ঠুৰভাৱে আপুনি কৈ দিব পাৰে, ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীৰ দৰে আপোনাৰ দেহতো থিতাপি ল'ব পাৰে কৰোণা ভাইৰাছে। অকস্মাতে নামি আহিব পাৰে আপোনাৰ জীৱনলৈও আউসীৰ ঘোৰ অমানিশা। তথাপি আপুনি হৈ থাকিব লাগিব অক্লান্ত যোদ্ধা। কাৰণ এই যে মানুহবোৰৰ ভয়াৰ্ত মুখবোৰ, সেইবোৰ হেনো আপোনাৰ দেউতা আৰু মাৰ। সিহঁতক ৰক্ষাৰ গুৰু দায়িত্বৰে স্থিতপ্ৰজ্ঞ আপুনি। আপুনি আমাৰ বাবে সঞ্জীৱনী ছাৰ। উশাহত আপোনাৰ জয়ৰ ভাৱনা, নিশাহত অমংগল নাশৰ অস্ফুট প্ৰাৰ্থনা। হাজাৰ জনৰ মৰমবোৰ ফুল হৈ বৰষিছে আপোনাৰ পাৰ্থিৱ দেহত। দৌৰি দৌৰি নাভাগৰা শৰীৰটি এতিয়া কেৱল আপোনাৰ নহয় ছাৰ, ৩ কোটি অসহায় জনতাৰ আত্মাৰ এক সংযোজিত অৱয়ৱৰ দুচকুত ভাহি থকা এটি দেৱদেহ আপুনি। আমাক ভালে ৰাখিবলৈ হলে আপুনিও কুশলে থাকক। আমাৰ হাঁহিবোৰ জিলিকি থাকিবলৈ হলে আপুনিও শক্তিমত্ত হৈ থাকক। আমাৰ মাতত অসমীয়া সুৰটি বাজি থাকিবলৈ হলে আপুনিও আত্মগৌৰৱেৰে থিয় দি থাকিবই লাগিব। কেৱল মাথো আমাৰ বাবেই ছাৰ, কেৱল মাথো আমাৰ বাবে। ধন্যবাদ।